মহানগৰীত পুনৰ নিৰ্যাতনৰ বলি মহিলা যৌতুকৰ বাবে স্বামী পৰিয়ালৰ নিৰ্যাতনৰ বলি যোৱা বছৰ পূৰ্বে মহানগৰীৰ নুনমাটিৰ আৰাজউদ্দিন দেৱান নামৰ এজন লোকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল মাছখোৱাৰ এগৰাকী মহিলা বিবাহৰ এসপ্তাহৰ পিছৰে পৰা মহিলাগৰাকীক যৌতুকৰ বাবে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী পৰিয়ালৰ বিৰুদ্ধে কেৱল ইমানেই নহয় মহিলাগৰাকীক প্ৰহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তাৰোপৰি অন্তঃসত্ত্বা সময়তো স্বামী আৰাজউদ্দিনে পেটত প্ৰহাৰ কৰিছিল বুলি কয় ভুক্তভোগী মহিলাগৰাকীয়ে ইফালে এই ঘটনা সন্দৰ্ভত পানবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে এতিয়া ন্যায় বিচাৰি প্ৰাপ্তিৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষী তথা প্ৰশাসনলৈ কাটৰ অনুৰোধ জনাইছে এই মহিলাগৰাকীয়ে মানে কি হৈছে মানে অলপ ভালে চলিছিল 5-6 দিন পৰা তাৰ পিছত মানে মোক মানসিক অত্যাচাৰ কৰা আৰম্ভ কৰিলে তাৰপিছত আকৌ মোক 5 লাখ টকা যৌতুকভাৱে দাবী কৰিলে যা তই ঘৰৰ পৰা লৈ আগৰ সেইটো তোমাৰ মানে বিয়াৰ মানে 10 দিন 12 দিনৰ পিছৰ পৰা মানে এইটো আৰম্ভ হ'ল আৰু তাৰপিছত মানে এনেকৈ আৰু মোক মানে এটা মানে ঘৈণীয়েকৰ হিচাপত নহয় এজনী মানে কাম কৰা ছোৱালী